নমস্কাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছো। নতুন বছৰত ন পৰিকল্পনাৰ এটা নতুন গীত। গীতৰ নাম বোকামাটি। নামটিতে নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে যে গীতটিৰ নেপথ্যত কি আছে। গীতটিৰ নেপথ্যত আপোনালোকে পাব অসমীয়া চহা গ্ৰাম্য সমাজখন। আপোনালোকে পাব লখিমী পথাৰডৰা। আপোনালোকে পাব সেই কৃষকৰ গোন্ধ থকা সেই পথাৰডৰা ইয়াত সুন্দৰভাৱে উপস্থাপিত কৰা হৈছে। দেখিবলৈ পাব এতিয়া আমি প্ৰায় পাহৰি পেলোৱা সেই যিখন গৰু গাড়ী, তাত আপুনি দেখিবলৈ পাব সেইগৰাকী বোৱাৰী, যিগৰাকী বোৱাৰীয়ে লখিমীলৈ পথাৰৰ পৰা, নৰাৰ পথাৰডৰাৰ পৰা ঘৰলৈ সেই ভঁৰালৰ কাষলৈ কঢ়িয়াই অনা দৃশ্য অত্যন্ত সুন্দৰভাৱে উপস্থাপিত, অলংকৃত কৰা হৈছে গীতটি, বোকামাটি শীৰ্ষক গীতটি। ইয়াৰ কণ্ঠ তৰালী শৰ্মা বাইদেউ। সকলোৱে জানে তৰালী বাইদেউৰ গীতে কেনেকৈ আচৰি যায়। ইয়াৰ কথা অসমৰ জনপ্ৰিয় কবি কুমুদ দাস। গতিকে মই আশা কৰিম অত্যন্ত সুন্দৰভাৱে মোৰ বন্ধু সাংবাদিক প্ৰাঞ্জল প্ৰতিম বৰাই পৰিকল্পনা কৰা, তেওঁ প্ৰযোজনা পৰিচালনাৰে সুন্দৰভাৱে সজোৱা বোকামাটি নামৰ এই গীতটি আপোনালোকে আঁকোৱালি ল'ব। নতুন বছৰত এটা ন আমেজ দিবৰ বাবে, এটা ন সোৱাদ আৰু নিভাঁজ এখন ছবি দেখুৱাবৰ বাবে এই গীতটিত প্ৰয়াস কৰা হৈছে। আশা কৰিম মোৰ মৰমৰ বান্ধৱী প্ৰেৰণা বৰদলৈ, যি মঞ্চৰ এগৰাকী সফল অভিনেত্ৰী, অসমৰ জনপ্ৰিয় ঘোষিকা মুকলি মঞ্চৰ, অসমৰ জনপ্ৰিয় এগৰাকী ৰেডিঅ' এংকৰ আৰু মঞ্চৰ এগৰাকী, আকৌ কৈছোঁ চিনাকি মুখ কিন্তু এইবাৰ অভিনেত্ৰীৰ ৰূপত প্ৰেৰণা বৰদলৈ, আৰু তেওঁৰ লগত অভিনয় কৰিছে কেইবাখনো চিৰিয়েলত ইতিমধ্যে সাৱলীল অভিনয় কৰা নৱদ্বীপে। গতিকে নৱদ্বীপ আৰু প্ৰেৰণাৰ যিটো জুতি, এই জুতিয়ে গ্ৰাম্য চহা সমাজখনক অত্যন্ত সুন্দৰভাৱে এই গীতটিত অলংকৃত কৰিছে। আশা কৰিম আপোনালোকে এই গীতটো নতুন বৰ্ষত আদৰি ল'ব আৰু তেওঁলোকক আশীৰ্বাদ দিব। তেওঁলোকৰ সেউজীয়া যাত্ৰা, যি যাত্ৰা সেয়া আৰু অত্যন্ত সুন্দৰ আৰু সেউজীয়া হওক। আশা কৰিম গ্ৰাম্য পটভূমিৰ গোন্ধ থকা, কৃষিজীৱীক প্ৰতিনিধিত্ব কৰা কৃষিজীৱী সমাজখনৰ এই গীতটিয়ে আপোনালোকক এক ন আমেজ আপোনালোকে লাভ কৰিব এই গীতটিৰ মাজৰ পৰা। সকলোকে গীতটি আদৰি ল'বৰ বাবে অনুৰোধ জনাইছোঁ।